তো হে গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল। প্ৰথমতেতো আপোনালোক সকলোকে চৰি কৈছোঁ, কাৰণ আমি বহু দিনৰ পৰা একো ভিডিঅ' দিব পৰা নাই। কাৰণটো হ'ল মই মেকআপ কোৰ্চ এটা কৰি আছোঁ আৰু তাৰ কাৰণে ডেইলি অহা যোৱা কৰিব লাগে। আমাৰ ঘৰৰ পৰা বহুত দূৰ হয়, নলবাৰীৰ পৰা অকণমান আগত হয় ঠাইখিনি। ডেইলি অহা যোৱা কৰোঁ, তো তাৰ কাৰণে একেবাৰে সময় পোৱা নাই ভিডিঅ' দিবলৈ। আৰু আজি মই পাৰ্টি মেকআপ এটা প্ৰেক্টিছ কৰিম, তাৰে অকণমান ভিডিঅ' ক্লিপ লৈ পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু প্ৰথমবাৰৰ বাবে যদি ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। হে গাইজ, আমি এওঁলোকৰ ঘৰ আহি পালোঁ আৰু অকণমান পিছৰ পৰা মোৰ মেকআপ ষ্টাৰ্ট হ'ব। মোৰ পৰা ষ্টাৰ্ট হৈছে মোটামুটি প্ৰায় চলি আছে ঘড়ী টিক 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 বোৰ টিক টিক টিক। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। হে গাইজ, এওঁ বন্তি কলিতা মেকআপ আৰ্টিষ্ট, আৰু এওঁৰ তাত মই মেকআপ কোৰ্চ কৰি আছোঁ 4 মান্থত, আৰু বহুত ভাল মেকআপ শিকায়। মই মানে শিকিলোঁ কেইদিনমান, আৰু আপোনালোকে যদি এওঁৰ তাত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে মই এওঁৰ গোটেই কণ্টেক্টখিনি ডেছক্ৰিপশ্যনত দি দিম, আৰু তুমি তোমাৰ কণ্টেক্ট নাম্বাৰটো দি দিয়া। ঠিক আছে, আপোনালোকে যদি মোৰ পৰা যিকোনো ধৰণৰ মেকআপ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নম্বৰ হৈছে 6000322927। এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিলে মোক পাই যাব। আৰু লগতে আপোনালোকে যদি মেকআপ শিকিব বিচাৰে তাইৰ দৰে, মোক আপোনালোকে এই নম্বৰটোতে কণ্টেক্ট কৰি গোটেইখিনি ডিটেইলছত জানি ল'ব পাৰে, আৰু তাইৰ পৰাও সুধি ল'ব পাৰে, তাইও কৈ দিব পাৰিব সেইখিনিয়ে। আৰু মই গোটেই কণ্টেক্টখিনিয়ে দি দিম ডেছক্ৰিপশ্যনত। আৰু বহুত ভাল মেকআপ কৰে, আৰু থেংক ইউ, ৱেলকাম। আৰু মই শিকি আছোঁ, মই যিখিনি মোক শিকাইছে বহুত ভালকৈ শিকাইছে। ভাল কৰিছে, প্ৰথম হিচাপে বহুতখিনি ভাল কৰিছে, সেয়া আৰু থেংক ইউ, ৱেলকাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট টাইমে মই তাইৰ মুখখন ভালদৰে ৱাইপছেৰে ক্লিন কৰি লৈছোঁ। তাৰপাছত তাইৰ ছালখন নৰ্মেল টু ড্ৰাই, তো মই নিভিয়াৰ মইশ্চাৰাইজাৰ ইউজ কৰিছোঁ আৰু ব্ৰাছেৰে ভালদৰে লগাই লৈছোঁ গোটেই মুখখনতে। তাৰপিছত এতিয়া মই প্ৰাইমাৰ ইউজ কৰিছোঁ, আৰু প্ৰাইমাৰখিনি ভালদৰে ব্ৰাছেৰে লগাই ল'ম। মেকআপ এটা লং লাষ্টিং হ'বৰ কাৰণে মইশ্চাৰাইজাৰৰ পিছত সদায় প্ৰাইমাৰ লগাব লাগে, আৰু এতিয়া মই প্ৰাইমাৰখিনি লগাই লৈ তাইৰ মুখখনত ক'ৰবাত ব্লেকনেছ আছে, তো মই এতিয়া অৰেঞ্জ কালাৰ কাৰেক্টৰ ইউজ কৰিছোঁ, আৰু য'ত ব্লেকনেছ আছে তাত কাৰেক্টৰ লগাই পেলাই এতিয়া মই ভালদৰে ব্লেণ্ড কৰি দিছোঁ। আৰু এতিয়া মই তাইৰ স্কিন টোনৰ লগত মিলাকৈ ফাউণ্ডেশ্যন লগাইছোঁ। প্ৰথমে মই ব্ৰাছেৰে ফাউণ্ডেশ্যনখিনি লগাই লৈছোঁ, তাৰপিছত বিউটি ব্লেণ্ডাৰেৰে ভালদৰে ব্লেণ্ড কৰি ল'ম। আৰু ব্লেণ্ডিংখিনি ভাল হ'ব লাগে, সদায় স্মুথ হ'ব লাগে, তো মই ভালদৰে ব্লেণ্ড কৰি আছোঁ এতিয়া। ফাউণ্ডেশ্যনখিনি ভালদৰে ব্লেণ্ড কৰি লোৱাৰ পিছত এতিয়া মই কনচিলাৰ লগাই লৈছোঁ, আৰু আণ্ডাৰ আইত কনচিলাৰ লগাই পেলাই একেবাৰে ভালদৰে ব্লেণ্ড কৰিব লাগে। লুজ পাউডাৰখিনি ইউজ কৰাৰ আগতে কনচিলাৰখিনি ভালদৰে ব্লেণ্ড কৰিব লাগে, নহ'লে লাইন থাকি যায়। তো এতিয়া মই কনচিলাৰখিনি লগাই লৈছোঁ, আণ্ডাৰ আইত লগাইছোঁ, ন'জটোত লগাম, আৰু ঠিক কণ্ট'ৰ কৰা পইণ্টটোৰ তলেদি লগাম। তাৰপাছত মই ভালদৰে ব্লেণ্ড কৰি ল'ম, আৰু যিখিনি মুখৰ আমাৰ যিখিনি এৰিয়া মানে ডাৰ্ক এৰিয়া মানে ক'লা পৰি থাকে, সেইখিনিত সদায় মানে কনচিলাৰখিনি ভালদৰে লগাব লাগে। আৰু এতিয়া মই লুজ পাউডাৰেৰে গোটেই বেছটো ছেট কৰি লৈছোঁ। তাৰপাছত মই কম্পেক্ট লগাই লৈছোঁ, কম্পেক্ট পাউডাৰ। আৰু এতিয়া মই কণ্ট'ৰিং কৰিম। যিহেতু তাইৰ মুখৰ শ্বেপটো ডাঙৰ, মুখখন অকণমান সৰু দেখাবৰ কাৰণে, ক্ষীণ দেখাবৰ কাৰণে মই কণ্ট'ৰিং কৰিছোঁ, আৰু মই বহুত বেছি ডাৰ্ক শ্বেডৰ কণ্ট'ৰিং কৰা নাই, লাইট শ্বেডৰ লৈছোঁ, যিহেতু এইটো দিনৰ মেকআপ হয়। আৰু এতিয়া মই ব্লাছাৰ লগাই লৈছোঁ। এতিয়া ঠিক কণ্ট'ৰিং পইণ্টটোৰ তলেদি মই লুজ পাউডাৰ লগাই লৈছোঁ, আৰু লুজ পাউডাৰখিনি লগাই লোৱা হোৱাৰ পিছত এতিয়া মই আইব্ৰছ ফিল কৰিম। আইব্ৰছখিনি ভালদৰে ফিল আপ কৰি ল'ম।
আইব্ৰ'জ আঁকি লোৱা হোৱাৰ পিছত এতিয়া মই আই শ্বেডোখিনি লগাই ল'ম আৰু তাই পাৰ্পল কালাৰৰ কাপোৰ পিন্ধিব তো মই প্ৰথমে লাইট পিংক শ্বেডৰ আই শ্বেডো লৈ পেলাই ক্ৰিজ লাইনত ভালদৰে ব্লেণ্ড কৰি লৈছোঁ তাৰপিছত এতিয়া মই পাৰ্পল কালাৰৰ আই শ্বেডোটো লৈছোঁ লৈ পেলাই মই পিংক শ্বেডৰ লগত ভালদৰে ব্লেণ্ড কৰি ল'ম আৰু পাৰ্পল কালাৰটো গোটেই আইলেটখনতে মই ভালদৰে ব্লেণ্ড কৰি দিম ইনাৰ কৰ্ণাৰ আৰু আউটাৰ কৰ্ণাৰত মই পাৰ্পল শ্বেডটো ভালদৰে ব্লেণ্ড কৰি লৈছোঁ যাতে লাইট পিংক কালাৰৰ আই শ্বেডোটোৰ লগত গোটেইখিনি ভালদৰে মিক্স হৈ যায় তো মই ব্ৰাছেৰে ভালদৰে লগাই ল'লোঁ আই শ্বেডোখিনি ভালদৰে ব্লেণ্ড হোৱাৰ পিছত এতিয়া মই পাৰ্পল কালাৰৰে চিমাৰ শ্বেড এটা লৈ পেলাই ঠিক চেণ্টাৰত মই লগাই লৈছোঁ তাৰপিছত ইয়াৰ ওপৰত মই গ্লিটাৰ ইউজ কৰিম এতিয়া ঠিক আইব্ৰৰ তলত মই হাইলাইটাৰ লগাই লৈছোঁ সৰু ব্ৰাছ এডালেৰে আৰু মই গ্লিটাৰখিনি লগাব আছে তো মই চকুত গ্লিটাৰ গ্লু লগাই লৈছোঁ ফাৰ্ষ্ট টাইম ইনাৰ কৰ্ণাৰৰ পৰা মই মানে গোটেই ফুল কাট ক্ৰিজ কৰাৰ দৰে সেই মানে লাইনটোত মই গ্লিটাৰ ইউজ কৰিছোঁ এতিয়া মই আইলাইনাৰ লগাই দিলোঁ তাৰপিছত আইলাইনাৰ লগাই লোৱা হোৱাৰ পিছত মই মাস্কাৰা লগাই ল'ম তাৰপিছত এতিয়া মই লিপ লাইনাৰ লগাই লৈছোঁ তাৰপিছত লিকুইড লিপষ্টিক ইউজ কৰিছোঁ